হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ এটা হাঁহৰ মাংস ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ হাঁহৰ মাংস। আৰু হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় মোক জনাবচোন। মোৰ খুবেই প্ৰিয় হয়। মই এতিয়া কেৰাহী এটাত মিঠাতেল দি দিলোঁ। ডাঙৰ চামুচেৰে 3 চামুচমান তেজপাত দিছোঁ, ইলাইচি দিছোঁ। আৰু এতিয়া মই ইয়াতে এইখিনি অকণমান লৰাই ল'লোঁ। তাৰপিছত মই কাটি লোৱা পিঁয়াজখিনি দি দিম। মই 2টা পিঁয়াজ লৈছোঁ, ডাঙৰ চাইজৰ, দীঘলীয়া চাইজত কাটিছোঁ, সৰু সৰুকৈ মিহিকৈ কাটিছোঁ। এতিয়া এইখিনি মই ৰঙচুৱা পৰাকৈ ভাজি ল'ম পিঁয়াজখিনি। আৰু এতিয়া ইয়াতে মই আদা নহৰুৰ পেষ্টটো দি দিম। আদা নহৰুখিনি মই মিক্সিত পেষ্ট কৰি লৈছোঁ। আদা নহৰুখিনি মই ইয়াতে দি দিলোঁ। আদা নহৰু মই 2 চামুচ হ'ব, ডাঙৰ চামুচেৰে। আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম আদা নহৰুৰ গোন্ধটো যোৱালৈ। এতিয়া মই ইয়াতে হাঁহৰ মাংসখিনি এড কৰিম। ইয়াতে 300 গ্ৰাম হাঁহৰ মাংস লৈ লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এতিয়া হাঁহৰ মাংসখিনি দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। তাৰপিছত মই এইখিনি লৰাই থাকিম, 5 মিনিটমান হাই ফ্লেমত ভাজি ল'ম হাঁহৰ মাংসখিনি। এতিয়া মই ইয়াতে মছলাখিনি এড কৰিম। ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ, চিকেন মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, এইখিনি মই একেলগে এড কৰিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। মই ভালদৰে লৰাই ল'ব। এইখিনি মছলাখিনি ভালদৰে যিমান ভজা যাব সিমানেই সোৱাদটো বেছি হয়। এতিয়া এইখিনি মই ভালদৰে ভাজি থাকিম। এইখিনি ভজাৰ পিছত মই ইয়াতে ঢাকনিখন মাৰি অকণমান সময় ৰাখি দিম। এতিয়া ভজা হ'ল, ঢাকনিখন মাৰি ৰাখি দিছিলোঁ। তাৰপিছত মই ইয়াতে এচামুচ নিমখ এড কৰিম। নিমখটো সোৱাদ অনুসৰি ল'ব। নিমখ দি দিছোঁ, মই এচামুচ দিলোঁ। তাৰপিছত মই ইয়াতে এটা বিলাহী লৈ লৈছোঁ, মিক্সিত মই পেষ্ট কৰি ল'লোঁ। আৰু বিলাহী দিলে খুব টেষ্টি হয়। আপোনালোকে বিলাহী দিব নিবিচাৰিলে নিদিলে হ'ব। কালাৰটো কি ধুনীয়া ওলাইছে। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে ডাঙৰ চাইজৰ আলু এড কৰিম, 2টা। আলুখিনি মই মাংসখিনি অকণমান ভাজি লোৱাৰ পিছত আলু এড কৰিছোঁ। আৰু কোমোৰা দি হাঁহ খুব টেষ্টি লাগে। আপোনালোকে ইচ্ছা কৰিলে কোমোৰাও দিব পাৰে। এনেকৈ আলু দিয়াৰ পিছত মাংসখিনি সিজাৰ পিছত কোমোৰাখিনি ব্যৱহাৰ কৰিব। তেতিয়াহ'লে নহ'লে কোমোৰাখিনি ঢিলা হৈ একেবাৰে গলি শেষ হৈ যাব। এতিয়া ঢাকনিখন মাৰি মই ৰাখি দিলোঁ। ঢাকনিখন মাৰি এতিয়া আৰু মোৰ এইখিনি ৰেডি হৈ গৈছে, ভজা হৈ গৈছে। তাৰপিছত মই ইয়াতে গৰম পানী এড কৰিম। গৰম পানী দিলে খুব টেষ্টি হ'ব আৰু সোনকালে সিজিব গৰম পানী দিলে। এইখিনি লৰাই আছোঁ এতিয়া 2 মিনিটমান সময়। এতিয়া মই পানীটো আপোনালোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। পানী কিমানখিনি লাগে। মই ইয়াতে ডাঙৰ কাপেৰে 1 কাপমান দিছোঁ। 1 কাপ আৰু অলপ পানীখিনি দি এতিয়া মই আধা ঘণ্টামানৰ কাৰণে ঢাকনিখন মাৰি ৰাখি দিম। মাংসখিনি হাঁহৰ মাংস সিজোতে বহুত টাইম লাগে, অকণমান টাইম লাগিব। এতিয়া মই ইয়াতে অকণমান পানী দি এইখিনি পানী শুহি গ'ল। তাৰপিছত মই ইয়াতে আৰু অকণমান পানী দি দিছিলোঁ। পানীখিনি দি ঢাকনিখন মাৰি ৰাখি দিছোঁ। এতিয়া আমাৰ মাংসখিনি সিজিছে ভালদৰে। এতিয়া মই ইয়াতে গৰম পানী এড কৰিম। হাঁহৰ মাংস এনেদৰে বনালে খুব টেষ্টি হয়। আপোনালোকেও এনেদৰে বনাবচোন। আৰু হাঁহৰ মাংস সকলোৱেতো বনাব জানেই। মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু এনেদৰে বনালে খুব টেষ্টি হয়। খুব চিম্পুলকৈ বনাইছোঁ মই। আৰু ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিলে চেণ্টটো ধুনীয়া ওলায়, তাৰ কাৰণে ধনিয়া পাত দিলোঁ। এতিয়া আমাৰ হাঁহৰ মাংস ৰেডি হৈ গৈছে। আৰু মই ইয়াতে 2টা কেঁচা জলকীয়া এড কৰিছোঁ। কেঁচা জলকীয়া দিলে চেণ্টটো ধুনীয়া হয়, খাবলৈও খুব টেষ্টি লাগে। এতিয়া এটা বাটিত মই ছাৰ্ভ কৰি লৈ লৈছোঁ এইখিনি। এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ। আহক কিমান টেষ্টি হৈছে দেখিছেনে। গ্ৰেভিটোৰ কালাৰটো কি ধুনীয়া আহিছে।
আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ